নমস্কাৰ হিৰণ্যলাহন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু দুৰ্গা পূজা আৰু এই দুৰ্গা পূজা বতৰতে আজি আমি মই মা দেউতা কল্যাণ আমি গোটেইকেইটা আজি এফালে ফুৰিবলৈ বুলি ওলাইছোঁ আৰু ক'ত ফুৰিম কি ফুৰিম গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম নে কি দেখুৱাম আপোনালোকে চালে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গমেই পাব। আৰু এতিয়া আমি ফুৰিবলৈ যাম, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি ওলালোঁ। ইয়াত চাওক, এইখন হ'ল আমাৰ গাড়ী কল্যাণ বৌদু মা দেউতা গাড়ীৰ ভিতৰত বহিলে। ইয়াত ড্ৰাইভাৰ এতিয়া মোৰ গাড়ীত বহি লওঁ। এয়া হ'ল মা আৰু মোৰ কাষত এয়া অনিমা, এয়া হ'ল কল্যাণ আৰু দেউতাই পিনে আগত বহিছে আৰু হ'ল এয়া হ'ল আমাৰ ড্ৰাইভাৰ তীৰ্থ আৰু দেউতা। মই মানে মাজত বহি ল'লোঁ, আমি পাছত এনেকৈ চাৰিজন বহিছোঁ আৰু এয়া এনেকৈ আমি আজি পাছিঘাট চাওঁ বুলি ওলাই আহিলোঁ। মা আৰু দেউতাই যিহেতু পাছিঘাট চোৱা নাছিলে, অৰুণাচল পাছিঘাট, গতিকে মা আৰু দেউতাক পাছিঘাটখন চোৱাওঁ বুলি লৈ আহিছোঁ। এয়া অকণমান দেখাই দিছোঁ আপোনালোকক। এতিয়া আহি আমি ৰূপসিং গেট পাইছোঁহি। এখন অৰুণাচল প্ৰদেশৰ পুলিচ না আচ্ছা, এই গেট খুলিছে কেন এতিয়া প্ৰথম আহিছোঁ। অনিমা কেনেকুৱা লাগিছে? পাছিঘাট প্ৰথম আহিছোঁ ন? প্ৰথম আহিছোঁ। ইমান কেনেকুৱা লাগিছে? ভাল লাগিছে? আৰু গাটো কেনেকুৱা লাগিছে? ভাল লাগিছে। আপুনিতো বহুত আহি আছে চাগে? মইতো বহুত আহিছোঁ, টেক্সি ভাড়া মাৰোঁ যেতিয়া প্ৰায় আহি থাকোঁ। আৰু এয়া আমি প্ৰথম আহিছোঁ, আহি বহুত ভাল লাগিছে। আৰু কি চাওঁ, কি কৰোঁ, কি দেখোঁ, গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া আমি ৰূপসিং গেটৰ পৰা পাছিঘাটলৈ বুলি আহি আছোঁ। আৰু এতিয়া এয়া হ'ল অৰুণাচলৰ এয়াই হয়। এয়া হ'ল অৰুণাচলৰ। আমি এতিয়া অসাম বৰ্ডাৰৰ পৰা অৰুণাচলৰ ভিতৰত সোমাই আহিছোঁ। মজা দেই। মজা লাগিছে ন? পাছিঘাট টাউন মজা লাগিছে ন? এই টাউনত সোমাইছোঁহি। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? পাছিঘাট টাউন কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে নে? ভাল লাগিছে ন? অনিমা কেনেকুৱা দেখিছা? ভাল লাগিছে। ভাল লাগিছে ন? এতিয়া আমি ক'ত যাম? আমি চিৰাং যাম ন? এতিয়া চিৰাং দলং ৰাণাঘাট। আৰু তাৰপিছত ঘূৰি আহি আকৌ পাছিঘাট টাউনখন আমি এবাৰ ফুৰি চাম ন? এতিয়া পাছিঘাট টাউনত সোমালোঁ। পাছিঘাট টাউনত সোমাই অলপ ঘূৰা ফুৰা নকৰোঁ। এতিয়া আমি ৰাণাঘাটখনত যাম। ৰাণাঘাট টাউনখন অলপমান দলং নহয় জানো? ৰাণাঘাট দলংখন আৰু আশে পাশে অকণমান চাই মেলি ঘূৰি আহি পাছিঘাট টাউনখন অলপ ফুৰিম। সেয়া আপোনালোকক দেখুৱাম। তথাপি এই পাছিঘাট টাউনখন অকণমান আপোনালোকক দেখাই দিছোঁ। এয়া হ'ল পাছিঘাট টাউন। দাদা কেনেকৈ লাগিছে? ভাল লাগিছেনে? ভাল লাগিছে। আৰু এয়া হ'ল আমাৰ লাইফৰ ফাৰ্ষ্ট টাইম আহিছোঁ পাছিঘাটত।
এইফালে মাৰ্কেট পাছিঘাট মাৰ্কেটলৈ যায় পাছিঘাট তেনেকৈ ঘূৰি আহিলে মাৰ্কেটলৈ যাম এতিয়া আমি চিধা গ'ম এইখন মাৰ্কেট এইখন হ'ল হেলিপেড পাছিঘাট হেলিপেড আৰু এই পাছিঘাট হস্পিটেল দেখুৱাই দিম দেখাব পৰা নাই ভালকৈ একচুৱেলি আছোঁ ট্ৰেইনিং চেণ্টাৰ পাছিঘাট হস্পিটেল এতিয়া আমি টাউনৰ পৰা আহেকে ওলাই আহিছোঁ ন এইখিনি অৰুণাচলী মানুহ বিজনেছ কৰিছে চব লেডিজ চব লেডিজ এইবিলাক শুকান মাছ অৰুণাচলী অৰুণাচলৰ পাছিঘাটৰ চিনেৰী ন দেখাই দিছে কি ধুনীয়া আপুনিতো বহুতবাৰ আহি থাকে ন জানো আহি থাকোঁ প্ৰায় আহি থাকোঁ প্ৰায় আহি থাকে ন এতিয়া কেনেকুৱা ঘূৰি কেনেকুৱা লাগে ঘূৰিটো ভালেই লাগে আমি আৰু টেক্সি ড্ৰাইভাৰটো আমি
প্ৰায় দেখি থাকোঁ কাষ্টমাৰ লগতে ফুৰাও হয় না ফুৰাও হয় যিফালে হয় আৰু এইফালে আপোনাৰ ইয়াৰ পৰা চিধা গ'লে মানে আপোনাৰ আলং আলং যাব চিধা আচ্ছা আমি এতিয়া অলপ দূৰ পিছতে আমি ৰাইট চাইডে গৈ দিম অলপ দূৰ আগত ৰাইট চাইডে ঘূৰিব লাগিব ন তেতিয়াই পাম চিয়াং দলং আচ্ছা আচ্ছা আগত চিয়াং দলং আৰু যদি চিধা যায় তেতিয়া একদম এই পাহাৰৰ ওপৰেদি গ'লে মানে এলং পাবগৈ এলং এই দেখিছেনে চেম্বুটা লিখি দিছোঁ এলং লিখি দিছোঁ এলং এইফালে চিধা 104 কিলোমিটাৰ আছে এলং এইফালে এইফালে যাব লাগিব এইটো ৰাস্তা ক'ত এই ৰাস্তাত যায় এলং এলং প্ৰায় এনেকৈ কিবা এটা আছে আলং এইটো ৰোডত যায় আলং আৰু এইটো ৰোডত আমি ক'ত যাম এতিয়া ক'ত পাম আমি এতিয়া এয়া চিয়াং দলং পালোঁ চিয়াং দলং পাৰ হৈ লেফ্ট চাইডে যাব আপোনাৰ মাৰিয়াং হয় আৰু ইংকং আৰু ৰাইট চাইডে যদি যায় তেতিয়া আপুনি পাব ডাম্বুক ৰয়িঙৰ পৰা আকৌ ঘূৰি দিলে ৰাইট চাইডে ঘূৰি দিলে আমি ধৰক অৰুণাচল এৰি পিনি আছামত সোমাই যাম শদিয়া পাই যাম আচ্ছা আৰু এইখনে হ'ল পাছিঘাট কি চিয়াং দলং ন ৰাণাঘাট দলং নহয় জানো ৰাণাঘাট ঠিক আছে ৰাণাঘাট দলংত অলপ নামিম চাগে ন পাৰিম নহয় নামিব চাগে দলঙত ঠিক আছে চিয়াং নদী ৰাণাঘাট দলং এয়া আপোনালোকক দেখুৱাম আহি আছোঁ ৰাণাঘাট দলং এইখন হ'ল ব্ৰিজ গাইড অফ অৰুণাচল লিখি দিছে গ্ৰীণ টেলিভিশ্যন লিখিছে ৱেলকাম ইউটিউব লিখি দিছে টোল পাছিঘাট দলং এয়া হ'ল ৰাণাঘাট দলং এয়া আপোনালোকক দেখাইছোঁ এয়া চাওক হ'ল অৰুণাচলৰ চিয়াং নদী অৰ্থাৎ এইখনে হ'ল চিয়াং নদী চাওক দেখাই দিছোঁ এইখন হ'ল চিয়াং নদী এয়া হ'ল চিয়াং নদী চাওক অনিমা দেউতাহঁত আগত গুচি গৈছে এই হ'ল চিয়াং নদী কি ধুনীয়াকৈ দেখাইছোঁ চাওক এতিয়া আমি ফুৰিবলৈ আহি চিয়াং নদী পালোঁহি অৰ্থাৎ মা আৰু দেউতা তেওঁলোকে আজিলৈকে জোনাই পাছিঘাট দেখি পোৱা নাছিলে গতিকেলৈ মা আৰু দেউতাক খুৱাবলৈকে বুলি আজি লৈ আহিলোঁ এই মোৰ পৰা সিমূৰলৈ এনেকৈ অলপ খোজকাঢ়ি দিছোঁ মা দেউতাহঁতি আৰু আমাৰ গাড়ীখন আগত গুচি গৈছে ইমূৰলৈ গুচি গৈছে এনেকৈ অকণমান আমি ফুৰি দিছোঁ অৰ্থাৎ চিয়াং নদীখন এনেদৰে আমি খোজকাঢ়ি পাৰ হ'ম তাৰপিছত মা আগত আহি আছে অৰ্থাৎ মা আৰু দেউতাই এটা অৰুণাচলৰ পাছিঘাটখন আজিলৈকে দেখি পোৱা নাছিল অৰ্থাৎ জোনাইখনো দেখি পোৱা নাছিল গতিকেলৈ মা আৰু দেউতাক আজি খুৱাবলৈ অৰ্থাৎ দেখাবলৈকে বুলি লৈ আহিলোঁ আৰু যথেষ্ট মা দেউতাক লৈ আহিও ভাল লাগিছে যিহেতু তেওঁলোকে আজি জীৱনত অৰ্থাৎ ইমান ওচৰতে থকা পাছতো ইমান বয়স হৈ গুচি গ'ল অৰ্থাৎ তেওঁলোকে জোনাই আৰু পাছিঘাট দেখি পোৱা নাছিলে সেই হেতুকে ভাবিলোঁ আজি বন্ধ বাৰতে মা দেউতাক দেখাই লৈ যাওঁ আৰু সেই মা দেউতাক আজি লৈ আহিলোঁ Mama
কেনেকুৱা লাগিছে এইখনতো চিয়াং নদী নহয় জানো আগতে শুনিছিলোঁ চিয়াং নদী বুলি নামটো কিন্তু দেখা নাছিলোঁ হয় আজিহে আহি পিনি দেখিছোঁ খুব ভাল লাগিছে ভাল লাগিছে ন আৰু দলংখন বহুত দীঘল হয় হয় ইমান দীঘল দলং আছিল আগতে ভবা হোৱা নাছিলে হয় নে নহয় এতিয়া দেখিছোঁ বহুত দীঘল দলং হয় হয় আৰু নদীখন খুব গলি আছে নদীখনো ভাল লাগিছে দেখিবলৈ হয় আহিম বুলি ভাবি থকা হৈছিলে যদিও সময় অসুবিধাত বিভিন্ন অসুবিধা সমস্যা সেইটো আহিব পৰা হোৱা নাছিল ন আজি আহিব ভাল লাগিলে নে নাই ভাল লাগিছে ভাল লাগিছে ন খুব ভাল লাগিছে ন ভাল লাগিছে আৰু নদীখন দেখি কেনেকুৱা লাগিছে ইমান ধুনীয়া বৃদ্ধি কৰি আছে নদীখন আৰু পাহাৰ চুকৰ পৰা নদীখন ইমান ধুনীয়াকৈ বৈ আহিছে হয় আৰু ওখ পাহাৰ তলেদি নদীখন বহা দেখিবলৈ খুব ভাল লাগিছে খুব ভাল লাগিছে নহয় জানো আৰু এইপিনেতো কি ধুনীয়াকৈ বৈ আহিছে হয় নে নহয় কি ধুনীয়া নদী এনেকৈ বৈ আহিছে চাওঁ ভাল লাগিছে না ভাল লাগিছে অনিমা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু পাহাৰটো আছে নৈখন হেৰি হৈ আহিছে নৈখন বৈ আহিছে খুব ভাল লাগিছে ন বৈ আহিছে ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে না কোনোবানে কেনেকুৱা লাগিছে ভাল লাগিছে ন কেনেকুৱা নদীৰ পৰিৱেশ পাহাৰৰ পৰিৱেশ কেনেকুৱা লাগিছে ধুনীয়া দৃশ্য কিমান ধুনীয়া এটা পৰিৱেশ হা হা এটা ধুনীয়া নেচাৰ আছে মানে নদীৰ যোনটো মানে চাউণ্ডটো এই চাউণ্ডটো মানে মনটো ফ্ৰেছ কৰি দিছে ন শুৱনি যিটো আহিছে ন নেচাৰেল আৰু মানে পাহাৰৰ এটা ধুনীয়া পৰিৱেশ ঠাণ্ডা বতাহ ভাল লাগিছে ন মজা লাগিছে ন আৰু এটা কেনেকুৱা লাগিছে ভাল লাগিছে নে আগৰ পৰা বহুত দিনৰ পৰা আহিম আহিমকৈ ভাবি থকা এবাৰ আজি আহি ভাল লাগিছে দলংখন দেখি ভাল লাগিছে ন আগৰ পৰা দেখি পোৱা নাই ন আহিমতো ভাবি থকা আছিলে আহিব পৰা হোৱা নাছিলে জানো প্ৰথম আহিছে আজি প্ৰথম দেখিছোঁ দেখি ভাল লাগিছে হয় হয় আৰু এই ৰাণাঘাট দলঙৰ পৰা এতিয়া আৰু অকণমান আমি আগলৈ বুলি ওলাই যাম আৰু এই আগত ওলাই গৈ কি দেখা পাওঁ সেয়া আপোনালোকক দেখুৱাম অকণমান আগলৈ অকণমান আগুৱাই গৈ চাওঁ কি দেখা পাওঁ এতিয়া আমি দলঙৰ পৰা আৰু অকণমান আগুৱাই যাওঁ কি দেখিম আৰু সেইখিনি চাবলৈ যাওঁ ৰাণাঘাট দলং বা আগুৱাই যাওঁ আৰু এইফালে কল্যাণ এইপিনে মা দেউতা গাড়ীত উঠিছে কল্যাণ উঠা গাড়ীত এইপিনে হ'ল তীৰ্থ আকৌ ক'ত লৈ যাবা আমাক এতিয়া অলপ দেখাই দিম এনে ৰাস্তাটো দেখাই দিব ন আপোনাৰ ইনকম যায় চাইনা বৰ্ডাৰ যায় এই ৰাস্তাটো অলপ দেখাই দিম সেইখিনি অলপ দেখাই দিব ন জানো অলপ ভাল ভাল জেগা দেখাই দিব ৱাটাৰফল কিবা কিবি আছে নেকি তেনেকুৱা ধৰণৰ ওচৰত চাব পৰা এনেই পাইপ দি যিটো পানী পেলাই পানী খাবলৈ কাৰণে ধৰক আমাৰ কাৰণে ধৰক আমাৰ লেখীয়া 10জন অহা যোৱা মানুহৰ কাৰণে তেনেকুৱা আছে অকণমান দেখাই দিব নহয় জানো ৰাইজকো আমি দেখাই দিম ভিডিঅ'টোৰ যোগেদি নহয় জানো ঠিক আছে আপোনালোক ক'ৰ পাইছে বাইদেউ শিৱসাগৰ এনেই ফুৰ বুলি আহিলে জানো ধুনীয়া আমি এই ধেমাজিৰ পৰা আহিলোঁ ফুৰ বুলি গুচি আহিলোঁ ধুনীয়া অলপ আগত যাব না আপোনালোক বাইদেউ ঘূৰিব চাই আহিলেগৈ আচ্ছা আমি যাব ওলাইছোৱে ওপৰত যাব লাগিব ন আচ্ছা ঠিক আছে বাইদেউহঁতে বোলে ৱাটাৰফল চাই আহিলে এতিয়া আমি অকণমান ৱাটাৰফল চাবলৈ গৈ থাকোঁ এয়া হ'ল এটা তিনিআলি টেক এটা পাইছোঁ নহয় জানো বাৰু এতিয়া ৰাইট চাইডে আমি ক'ত পাম কি পামগৈ এইফালে ডাম্বুকৰ পিছত আপোনাৰ ৰয়িং হৈ আপুনি অসমত ওলাব পাৰে নামচাই ওলাব পাৰি ন ৰাইট চাইডে আৰু এই লেফ্ট চাইডে ক'ত কি পাম এইফালে গৈ পিনে আমি মাৰিয়াং পাম মাৰিয়াঙৰ পিছত আপোনাৰ ইংকঙৰ পিছত চাইনা বৰ্ডাৰ এতিয়া আমি লেফ্ট চাইড আহি দিছোঁ নহয় জানো বাৰু আচ্ছা ঠিক আছে এতিয়া আমি এনেকৈ চাইনা বৰ্ডাৰ মাৰিয়াং আৰু কিবা কিবি পাম নহয় জানো বাৰু আৰু এইফালে হ'ল আমাৰ আছামো ওলাব পাৰি নহয় জানো বাৰু ঠিক আছে আমি লেফ্ট চাইড ৰোডত আহি দিছোঁ মজা প্লেচটো ভাল লাগিছে দেই দিনতে দিনটো মানে গৈ আমি ইংকঙত মানুহ থৈ ৰাতি অকলে আহি থাকোঁ তেনেকৈ কয় নেকি দিনত তেনেকৈ থৈ ৰাতি অকলে আহি যায় জানো বাৰু আচ্ছা প্ৰায় এনেকৈ আহি থকা হয় জানো আপোনালোকে এনেকৈ ঘূৰি মানে গাড়ী পাই যাওঁতো বাটত গাড়ী পাই যাওঁ 2-3খন লগ খাই একেলগে আহি থাকোঁ ভাল লাগিছে নে ভাল লাগিছে আগতে আজিও দেখা নাছিলোঁ এনেকুৱা ৰাস্তা দেখা নাছিলোঁ ন কিন্তু এতিয়া এনেকৈ আহি ভাল লাগিছে নে আৰু আমাৰ ভৈয়ামৰ ৰাস্তা পাহাৰৰ ৰাস্তা নহয় বাৰু পাহাৰৰ পৰিৱেশ ভৈয়ামৰ মানে পৰিৱেশটো অলপ বহুত বেলেগ হয় ন দেউতা বহুত বেলেগ ন এতিয়া ভাল লাগিছে নে ভাল লাগিছে ন এতিয়া পৰিৱেশটোৰ লগত মজা এখন ব্ৰিজ নহয় জানো বাৰু কি ধুনীয়া টাৰ্ণিং এতিয়া আমি চিয়াং নদী কাণে আহি আছোঁ নহয় জানো বাৰু
আৰু এয়া চাওক আৰু এতিয়া আমি আহি চিয়াং নদীৰ কাণৰ পালোহি এতিয়া ইয়াত আগত আমি গাড়ীখন ষ্টেণ্ড কৰিলোঁ আৰু ইয়াত এনেকৈ আমি 6জন মানুহ অৰ্থাৎ 6জন মানুহত 100 টকা এটা টিকেট লৈছে পাবা 100 টকা টিকেট লৈ এতিয়া আমি নদীৰ পাৰলৈ বুলি আহি দিছোঁ নদীখন চাওঁ বুলি পিছলি গৈছোঁ তেলো আগত গৈ আছে এইখন হ'ল নদীখন চিয়াং নদী এইডোখৰ ৰাস্তাৰ পৰা তললৈ আহি দিছোঁ এতিয়া তললৈ আহি আছোঁ আৰু এয়া হ'ল পানী বৈ আহিছে চব কি ধুনীয়া ফুল কৰিছে পৰিষ্কাৰ কি ধুনীয়া পানী পৰিছে মা চব ajak oh আৰু এয়া নদীত বক ধৰি দিছোঁ অকণমান এয়া অকণমান মুখখন তিয়াই দিছোঁ মুখখন তিয়াই নদীৰ পাৰৰ পৰা এয়া পাৰদা বুলি আহি দিছোঁ আৰু অনিমা কল্যাণ সি আগত গৈছে মা দেউতা সি আগত ৰখি আছে আৰু এতিয়া আমি এইপিনে চিয়াং নদী অকণমান পাৰলৈ বুলি আহি দিছোঁ মজা লাগিছে দেই মজা আৰু আহি আমি এতিয়া চিয়াং নদী পালোঁহি আৰু এয়া চাওক এইখন হ'ল চিয়াং নদী অৰ্থাৎ গাড়ী আমি তাতে ষ্টেণ্ড কৰিলোঁ ষ্টেণ্ড কৰি এতিয়া আমি এনেকৈ নামি আহি এতিয়া আমি চিয়াং নদী পালোঁহি নদী পাৰ পালোঁ এয়া চাওক তামাম বালি এয়া চাওক তামাম বালি অৰ্থাৎ নদীৰ বালি যেতিয়া পানী বাঢ়ি আহে তেতিয়া নদীৰ পাৰতে বালি পৰি থাকিলে বালিখিনি দেখাই দিছে চাওক কিমান সুন্দৰ লাগিছে বালিটো চাই চাওক এইপিনে নদী গৰা চাওক কিমান তলত আছে পানী বহুত তলত কিন্তু কিমান ওপৰলৈকে ইয়াতে এনেকৈ বালি পৰি আছে চাওক এয়া হ'ল আহিছে পৰ্যটক আহিছে তেখেতলোকে এনেকৈ চেলফি লোৱাত ব্যস্ত সৰু ল'ৰা আহিছে খেলিছে আৰু আমি ইয়াত এনেকৈ আহিছোঁ কেনেকুৱা লাগিছে অনিমা নদীৰ পাৰ বালি কেনেকুৱা লাগিছে বালি পৰি কেনেকুৱা লাগিছে ভাল লাগিছে নে চিনেৰীটো ভাল লাগিছে সমান কেনেকুৱা লাগিছে চিনেৰীটো ভাল লাগিছে না মজা কি সুন্দৰ চাওক বালি কি ধুনীয়া শ্বাইনিং কৰিছে আৰু নদীৰ পানী যেতিয়া বাঢ়ি আহে পাৰলৈ তেনেকৈ বালি পৰি এয়া হ'ল চিয়াং নদী আপোনালোকক দেখাই দিছোঁ চাওক চিয়াং নদী মজা সেইপিনে পাহাৰ বালি গৰম ৰ'দ পূৰা গৰম হৈ গৈছে ন আৰু এয়া হ'ল নদী অৰ্থাৎ এয়া হ'ল নদী আৰু পাহাৰত কলগছ ন আৰু এয়া চাওক এই পাহাৰত তামাম কলগছ দেখিছোঁ তামাম কলগছ বাৰু এয়া নদী পাৰ চালোঁহি চিয়াং নদী চালোঁহি নদী পাৰ চাই এতিয়া আমি আহি দিছোঁ এতিয়া লাহে কেতিয়া আকৌ আমি জোনাইলৈ গৈ থাকিম চাওক মজা
আৰু এয়া অনিমা কল্যাণ আহি আছে নদীৰ তলৰ পৰা আৰু ময়ো এতিয়া আমি চিয়াং নদীৰ পৰা এয়া গাড়ী ল'বলৈ আহি দিছোঁ চাওক এইখন হ'ল আমাৰ গাড়ী এইপিনে কল্যাণ অনিমা গাড়ী উঠিব আছে আৰু ইয়াত চাওক ভালেকেইখন ইয়াত স্কুটি আছে ইয়াত গাড়ী আছে এনেকৈ ইয়াত পাৰ্কিং কৰি ৰাখিছে আগফালেও এনেকৈ কৈ আগত আছে অৰ্থাৎ যথেষ্ট সংখ্যক পৰ্যটক অৰ্থাৎ এয়া ব্ৰিজ নদীৰ ব্ৰিজখন চাইছেহি আৰু ইয়াত চিয়াং নদীখন এনেকৈ চাবলৈ বুলি আহিছে এতিয়া আপোনালোকক দেখালোঁ এতিয়া আমি গাড়ীত উঠি লওঁ অনিমা উঠি লোৱা বাছ উঠি লোৱা আৰু এতিয়া ময়ো উঠি লওঁ গৈ আছোঁ মা কেনেকুৱা লাগিলে নদীখন চাই ভাল লাগিলে না ভাল লাগিলে ধুনীয়া দিছে ন অনিমা কেনেকুৱা লাগিছে মজা এইপিনে পৰা সুধিটো কৈছে সেইটো নিজে নি সিপিনে পৰা ডাইৰেক্ট নদীখন অহাটো খুন্দা পানী পাহাৰ ভাগি পিনে পাহাৰৰ আলতীয়া বোকা মাটি লৈ আহিছে সেইটো কাৰণে অলপ পানীটো ঘোদা হৈছে নহয় জানো বাৰু অন্য একো নাই পাহাৰৰ পানী ঘোদা পানী আহিব চাফা পানী আহি যাব পাৰে মানে কেনেকুৱা লাগিলে ভাল লাগিলে মজা ন নদীখন চাই ভাল লাগিল নদীখন ন আচ্ছা আমি নদী চালোঁ চিয়াং নদী চালোঁ অৰ্থাৎ চিয়াং নদীখন প্ৰায় ভৰি হাত ধুই আহিছোঁ নদীখন চাই এতিয়া আমি পুনৰ জোনাইলৈ বুলি কৈ থাকিম নহয় জানো বাৰু হয় না এতিয়া জোনাই যাম হয় না জোনাই কি দেখাব এনেই কওকচোন জোনাই টাউনখন চাব পাৰিব আৰু পাছিঘাট মাৰ্কেটখন চাব পাৰিব মাৰ্কেট চাব পাৰিব ঠিক আছে পাছিঘাট মাৰ্কেট জোনাই ইত্যাদি চাওঁ দাদা কেনেকুৱা লাগিলে হ'ল নদীখন চাই ভাল লাগিলে ন পাহাৰীয়া নদী আৰু চাই ভাল লাগিল আৰু এতিয়া আহি আমি পাছিঘাট টাউন পালোহি তাৰপিছত ইয়াত পাছিঘাট টাউন দিছোঁ পাছিঘাট টাউন সোমাই গ'লগৈ আৰু মাৰ্কেট না জানো হয় মাৰ্কেট এতিয়া এইটো টাইমত বন্ধ হৈ আছে টাইম হৈ আছে পাছিঘাট মাৰ্কেট ৰাতিপুৱা বেলা আৰু গধূলি বেলাহে খোলে প্ৰায় প্ৰতিটাই খোলে নহয় জানো এতিয়া আবেলি দুপৰীয়া হোৱাৰ কাৰণে প্ৰায় দোকানবোৰ ক্ল'জ হৈ আছে নহয় জানো তাৰপিছত পাছিঘাট মাৰ্কেটৰ দোকানবোৰ দেখাই দিছোঁ দোকানবোৰ আনি দুপৰীয়া হৈ আছে গতিকে দোকানবোৰ প্ৰায় বন্ধ হৈ আছে পাছিঘাট মাৰ্কেট সোমাই দিছোঁ সুন্দৰ এটা প্লেচ টাউনৰ ভিতৰত পৰিৱেশ বিৰাট দাম আমাৰ তাত দালি যদি এতিয়া আপুনি 1 কেজি দালিত 100 টকা খাইছে ইয়াত 150 টকা মান আৰু এটা বিৰিয়ানী ইয়াত টাৰ্ণিং লৈ দি আছে পৰিৱেশটো ঠাণ্ডা হৈ গ'ল দুপৰীয়া বেলাটো এনেকুৱা পাছবেলা আকৌ শুব পিছবেলা আকৌ ফুৰিব গোটেই মানুহ ভিৰ হ'ব দুপৰীয়া প্ৰায় এনেকুৱা বন্ধ হয় প্ৰায় টাউনতে নোপোৱাই আজিকালি নাই ৰূপসিংগী পৰিৱেশটো অকণমান দেখাই দিছোঁ আৰু এতিয়া আমি আহি পালোহি জোনাই
ষ্টেণ্ড পালোহি গাড়ী ষ্টেণ্ড পাই গ'লহি গোটেই পাচিঘাট চাই আহিলোঁ আহি ষ্টেণ্ড পালোহি ইয়াত চব দেখাই দিছোঁ এখন জোনাই হ'ল ষ্টেণ্ড অনিমা গাড়ীৰ পৰা নামিছে ইয়াত তীৰ্থদা হ'ল কল্যাণ দেউতা আগত গৈছে আৰু এনেকৈ এতিয়া আমি পাচিঘাট চালোঁ আৰু ৰাণাঘাট ব্ৰিজখনো চাই মেলি ওলাই আহিছোঁ জোনাই টাউন ইয়াত আপোনালোকক দেখালোঁ জোনাই টাউনৰ পৰা এতিয়া হোটেলত কিবা এটা খাই লওঁ আৰু এতিয়া খোৱা বোৱা কৰিলোঁ এইপিনে দেউতা গাড়ীত উঠিলে অনিমা কল্যাণ উঠিব আৰু ময়ো তেতিয়া উঠি লওঁ দেউতা গৈ থাকে নে বাই 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 ন ঠিক আছে তীৰ্থদা গৈ থাকে আমিও আহি ঘৰ পালোঁ অনিমা কেনে লাগিলে ভাল লাগিলে নে বাহ মজা লাগিলে নে মজা লাগিলে ঠিক আছে বাই বাই ন বাই বাই দেই ঠিক আছে আকৌ লগ পাম বাই বাই আৰু আহি ঘৰ পালোহি দেৰিকৈ গ'লো যদি সোনকালে খাব লাগে ন গাড়ীৰ পৰা নামি আহি এই ঘৰ পালোহি মা আৰু দেউতাক জোনাই পাচিঘাট আৰু চিৰাং নদীখন দেখালোঁ তেওঁলোকে বহুদিন মান চাম বুলি আশা কৰি আছিলে আৰু সময়ৰ অসুবিধাত মানে বিভিন্নখিনি অসুবিধাত তেখেতলোকে যাব পৰা নাছিলে আমি নিব পৰা নাছিলোঁ আজি মা আৰু দেউতাক দুয়োকে আমি মানে জোনাই আৰু পাচিঘাট মানে এইখিনি আমি দেখালোঁ আৰু দেখাই মেলি আহি এতিয়া ঘৰৰ পালোহি অনিমা কেনেকুৱা লাগিলে ঘৰত ভালেই লাগিলে ফুৰি এদিনো যোৱা নাছিলোঁ যাম বুলি ভাবি আছিলোঁ যোৱা নাছিলোঁ আজি গ'লোঁ ভাল লাগিলে ন মা দেউতা এখন চাই ভাল লাগিলে ভাল লাগিলে দলংখনো দেখা নাছিলোঁ দেখি আহিলোঁ আজি যথেষ্টখিনি ভাল লাগিলে না পাহাৰীয়া পৰিৱেশৰ নদী হেৰিয়ত বহুত ভাল লাগিলে আৰু জোনাইখনো আমি দেখা নাছিলোঁ জামকৈ থকা নাছিলে নে জোনাইখনো চালোঁ জোনাইখন চায়ো ভাল লাগিলে চিলাপথাৰখন অকণমান ঘূৰিলোঁ বাৰু তেনেকৈ আমি ভিডিঅ'ত দেখুৱাব নহ'ল চিলাপথাৰখন দেখুৱাবলৈ নহ'ল তাৰপিছত পাচিঘাটখন চালোঁ পাচিঘাট টাউনখন মানে পাহাৰৰ ভিতৰত মানে তেখেতৰ আদিখিনি কেনেকৈ বসবাস কৰিছে তেখেতলোকে কেনেকৈ দোকান বজাৰ কিবা কিবি কৰিছে সেইখিনি যথেষ্টখিনি আমি খোজেও ঘূৰি পিনে আমি চালোঁ গাড়ীয়েদিও চালোঁ যথেষ্টখিনি ঘূৰিলোঁ আৰু চিৰাং নদীখনো চালোঁ ৰাণাঘাট দলংখনো এনেকৈ কৰি চালোঁ আমি মানে ফুৰি যথেষ্টখিনি ভাল লাগিলে যথেষ্টখিনি মানে বহুত ভাল লাগিলে আৰু ন বহুত ভাল লাগিলে সন্মানো কেনেকুৱা লাগিলে ভাল লাগিলে নে মজা লাগিলে ন ধুনীয়া আকৌ যাবলৈ মন আছে নেকি আকৌ পাৰিলে যাম এদিন পাৰিলে যাবলৈ মন আছে ন ধুনীয়া আৰু আমাৰো যথেষ্ট ভাল লাগিল পাহাৰটো উঠিবগৈ নহ'লে এবাৰ গ'লে পাহাৰটো উঠিবগৈ লাগিব অকণমান আচলতে পাহাৰ বগাবলৈ বা পাহাৰ ফুৰিবলৈ যথেষ্ট তেনেকুৱাখিনি সময় নহয়গৈ আচলতে সময় নহয়গৈ গতিকে সেইখিনি অলপ অসুবিধা হয় বা সোনকালে গ'লে বা তেতিয়া অলপ তেনেকুৱা অলপ অসুবিধা হয় বা এনেকৈ অলপ সময় নহয়গৈ বা যিয়ে নহওক আমি গোটেইখিনি ফুৰিলোঁ মেলিলোঁ আহিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমান সামৰণি মাৰিলোঁ বাই বাই